সৰুপথাৰ অসম জিলা অন্তৰ্গত হাতীডিবি উচ্চ একাডেমীত আজি আমি ক্ৰীড়া সজাগতা সভা আয়োজন কৰিছোঁ। এই সভা আয়োজন কৰাৰ প্ৰধান উদ্দেশ্যটো হ'ল আজি প্ৰেক্ষাপটত চাবলৈ গ'লে আমাৰ অঞ্চলৰ উঠি অহা প্ৰজন্ম সকল ক্ৰীড়াৰ ক্ষেত্ৰত একেবাৰে মন কাণ নিদিয়া আমি পৰিলক্ষিত কৰিছোঁ। যিহেতুকে আগত আমি যেনেদৰে প্ৰতিটো গাঁৱে ভূঞে ক্ৰীড়াৰ ফুটবলে হওক, ভলীবলে হওক, ক্ৰিকেটে হওক, সমৰ কলাৰ উৎসৱে হওক, টাইকোৱাণ্ডোৱে হওক চুকে কোণে আমি দেখিবলৈ পাইছিলোঁ। যিহেতুকে আজিকালি খেলা ধূলাৰ ওপৰত গুৰুত্ব নিদিয়া আমাৰ উঠি অহা প্ৰজন্মসকলে মোবাইলৰ প্ৰতি বেছি গুৰুত্ব দিয়া আমি পৰিলক্ষিত কৰিছোঁ। আৰু লগতে সৰু সুৰা ল'ৰা ছোৱালীখিনিয়ে মাদক দ্ৰব্য সেৱন কৰা আমি পৰিলক্ষিত কৰিছোঁ। যদি সেই সমস্যাটো সক্ৰিয় হৈ থাকে তেতিয়া আমাৰ উঠি অহা প্ৰজন্মৰ স্বাস্থ্যত ভাবুকি স্বৰূপ হৈ পৰিব। গতিকে আমি আজিৰ এই সভা আয়োজিত কৰিছোঁ। আজিৰ এই সভাত মুখ্য বক্তা হিচাপে সুদূৰ শ্বিলঙৰ আৰ্মি চাৰ্ভিচেছৰ হুইচুৰ চিফ সন্মানীয় শংকৰ সুবেদী আৰু গোলাঘাট দক্ষিণ আঞ্চলিক পঞ্চায়তৰ সভাপতি বীৰ বাহাদুৰ লিম্বু ডাঙৰীয়া আদি কৰি বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত আছিল। ধন্যবাদ।